নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, পবিতৰা অভয়াৰণ্য কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মৰিগাঁও। পবিতৰা অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি 31খন। নেক্সট কুৱেশ্যন, ৰাজ্যৰ সাংবিধানিক মুৰব্বী বুলি কাক কোৱা হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ৰাজ্যপাল। ৰাজ্যপালক ৰাজ্যৰ সাংবিধানিক মুৰব্বী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 5 বছৰ। ৰাজ্যপালৰ কাৰ্যকাল 5 বছৰ। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 126খন। বন্ধু বান্ধৱীসকল মনত ৰাখিব, অসম বিধানসভাৰ আসনৰ সংখ্যা 126খন। নেক্সট কুৱেশ্যন, অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 14খন। বন্ধু বান্ধৱীসকল মনত ৰাখিব, অসমৰ লোকসভাৰ আসনৰ সংখ্যা 14খন। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 7খন। বন্ধু বান্ধৱীসকল মনত ৰাখিব, অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা 7খন। নেক্সট কুৱেশ্যন, বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 5 জুন। 5 জুন তাৰিখে আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰোঁ। নেক্সট কুৱেশ্যন, অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হোৱা প্ৰথম দলংখনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি শৰাইঘাটৰ দলং। শৰাইঘাটৰ দলঙেই হ'ল প্ৰথম ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা দলং। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।